নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰবাৰ আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰথম ব্যক্তিসকল নাইবা অনুষ্ঠান প্ৰতিষ্ঠানসমূহনো কি আছিল সেই বিষয়ে আজি আমি আলোচনা কৰিম। ভিডিঅ'টো অকণমান দীঘল হ'ব, কিন্তু দীঘল হ'লে আপোনালোকে শেষলৈকে চাব, কিয়নো এনেবোৰ প্ৰশ্ন আজিৰ ভিডিঅ'টোত যিবোৰ প্ৰশ্ন আলোচনা কৰাব তেনেবোৰ প্ৰশ্ন বিভিন্ন পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। গতিকে আহকচোন আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, স্বাধীন ভাৰতৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। ইয়াতে মনত ৰাখিব, ইয়াতে সোধা হৈছে যে প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন, তেতিয়া উত্তৰটো হ'ব চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। আৰু যদিহে সুধিলে হয় যে স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন, তেতিয়াহ'লে হয় আমাৰ লৰ্ড মাউণ্ট বেটেন। মনত ৰাখিব এইটো। নেক্সট প্ৰশ্ন, নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ টেগোৰ। গতিকে ৰবীন্দ্ৰনাথ টেগোৰে 1913 চনত আমাৰ নোবেল বঁটা লাভ কৰিছিল। নেক্সট প্ৰশ্ন, প্ৰথমজন ভাৰতীয় যোনে ইংলিছ চেনেলটো সাঁতুৰি পাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব মিহিৰ সেন। পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰ হৈছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ। নেক্সট প্ৰশ্ন, অক্সিজেন চিলিণ্ডাৰ নোহোৱাকৈ এভাৰেষ্টত আৰোহণ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব শ্বেৰপা ফুডৰ্জী। নেক্সট, স্বাধীন ভাৰতৰ প্ৰথমজন উপ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণন। পিছৰ প্ৰশ্নটো দিয়া আছে, স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট প্ৰশ্ন, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব WC বেনাৰ্জী। পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথমজন মুছলিম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ জাকিৰ হুছেইন। পিছৰ প্ৰশ্নটো দিয়া আছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ জি শংকৰা কুৰু। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় কোনখন আছিল? ইয়াৰ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ অ'পেন ইউনিভাৰ্চিটি। গতিকে অন্ধ্ৰপ্ৰদেশ অ'পেন ইউনিভাৰ্চিটিখন হৈছে আমাৰ ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথমটো পোষ্ট অফিচ ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব কলকাতা। কেতিয়া স্থাপন কৰা হৈছিল? 1727 চনত। নেক্সট প্ৰশ্ন দিয়া আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ইনি বেচাণ্ট। যদি সোধে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন মহিলা সভাপতি, তেতিয়া হ'ব ইনি বেচাণ্ট। আৰু যদি সোধে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি কোন আছিল, তেতিয়া উত্তৰটো হ'ব আমাৰ সৰোজিনী নাইডু। মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে, স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? এইটো অলপ আগতে কৈছোঁ, গতিকে উত্তৰটো হ'ব ইয়াৰ লৰ্ড লুইচ মাউণ্ট বেটেন। নেক্সট প্ৰশ্ন, মাক্সেছে এৱাৰ্ড লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আচাৰ্য বিনোবা ভাৱে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব আমাৰ তাৰাপুৰ। তাৰাপুৰ ক'ত আছে? মহাৰাষ্ট্ৰত আছে। নেক্সট প্ৰশ্ন, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী অৰ্থাৎ নন ইণ্ডিয়ান কোন আছিল? ইয়াৰ উত্তৰটো হ'ব খান আব্দুল গফৰ খান। এইটো প্ৰশ্ন খুবেই আহি থাকে পৰীক্ষাত, গতিকে চাই ল'ব। নেক্সট প্ৰশ্ন দিয়া আছে, ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব জাষ্টিছ হৰিলাল জে কানিয়া। নেক্সট প্ৰশ্ন, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব নিউ দিল্লী। আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 1951 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব জিম কৰবেট নেশ্যনেল পাৰ্ক। আৰু এই জিম কৰবেট নেশ্যনেল পাৰ্কক হেইলি নেশ্যনেল পাৰ্ক বুলি জনা যায়। এইখন স্থাপন কৰা হৈছিল 1937 চনত। আৰু এইখন ক'ত আছে? এইখন আছে উত্তৰাখণ্ডত। মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ইকনমিক্সত নোবেল পুৰস্কাৰ লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ অমৰ্ত্য সেন। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ভানু আথিয়া। আৰু তেখেতে কোনটো কেটেগৰীত পাইছিল? তেখেতে কষ্টিউম ডিজাইন কেটেগৰীত অস্কাৰ পাইছিল। নেক্সট প্ৰশ্ন আছে, ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি আছিল? সেইখন হৈছে বেংগল গেজেট। আৰু এইখন কোনে পাব্লিছ কৰিছিল? জেমছ হিকি নামৰ মানুহজনে এইখন পাব্লিছ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব সুচেতা কৃপলানী। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ প্ৰথমখন কালাৰ ফিল্মৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব কিষণ কন্যা। আৰু এইখন কিমান চনত ৰিলিজ হৈছিল? 1937 চনত।
গতিকে বন্ধুসকল আজি আপোনালোকৰ বাবে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ ইয়াৰ আমি পাৰ্ট 2টো নিশ্চয় আমাৰ চেনেলটোত আপলোড কৰিম আপোনালোকে চাব পাৰিব গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে জনাবচোন আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ